জনপ্ৰিয় সুৰুজমুখী ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব, কিয়নো আপোনালোকে দেখিবলৈ পাইছিলে অনুস্মিতাই শেৱালীক তোমালোক পোন প্ৰথমবাৰ ক'ত লগ পাইছিলা এই বুলি সোধে আৰু তেতিয়াই শেৱালীয়ে মই যে তেওঁৰ গাড়ীৰ আগত পৰিছিলো এই বুলি কয় আৰু তেতিয়া শেৱালীয়ে অনুস্মিতাক মোৰ যে আগতে তেওঁৰ প্ৰতি কোনো প্ৰেম নাছিল এতিয়াহে লাহে লাহে ভাল লগা হৈছে এই বুলি কয় আৰু এই কথাটো শুনি অনুস্মিতা বহুত বেছি আচৰিত হৈ পৰে, কিয়নো সোণ আৰু শেৱালী বিয়া হোৱাৰ আগতে অনুস্মিতাই সোণৰ গাড়ীৰ ভিতৰত শেৱালীৰ ফটো এখন পাইছিল আৰু যেতিয়া সোণক এইখন ফটো কাৰ বুলি সোধাত সোণে তেতিয়া এয়া অনামিকা, এয়া মোৰ গাৰ্লফ্ৰেণ্ড এই বুলি কৈছিল। এতিয়া বাৰু অনামিকা কোন হয়? অনামিকাই হ'ব নেকি শেৱালীৰ কাৰণে বিপদ? গতিকে বন্ধু বান্ধৱীসকল সোমবাৰৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব। আপোনালোকেও যদি সুৰুজমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।